নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ কুমাৰ দত্ত কমল শইকীয়া ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যোৱা খণ্ডত আপোনালোকে কণা নদীৰ ওপৰত আমি এটা ভিডিঅ' দিছিলোঁ, নিশ্চয় ভাল পালে চাই। আজি আমি 4-5টামান বন্ধু লগ খাই আকৌ আমি এটা নতুন পৰ্যটন স্থলীলৈ যাবলৈ ওলাইছোঁ। সেইটো হ'ল মিংমাং। আপোনালোকে নাম শুনিছে নাই নাজানো। আমাৰ লখিমপুৰ জিলাৰ অতিকৈ বিখ্যাত এটা জেগা মিংমাং। আপোনালোকে আগৰ ভিডিঅ'টোতকৈ বেছি ভাল পাব বুলি মই বিশ্বাস ৰাখিছোঁ। আহকচোন, আমি গাড়ী সাজু কৰিছোঁ, আমাৰ লগত যাবলৈ ওলাইছোঁ। এয়া ভাইটি কমল, এয়া দৌৰ আৰু এয়া বিটু এতিয়া আৰু এয়া লগত এয়া যাদৱ আছে। যাদৱ ইমানেই টেঙৰ, চাওকচোন, সি গাড়ীত গৈ আগতীয়াকৈ বহি আছে। এই আহক তেতিয়াহ'লে আমি মিংমাঙলৈ যাত্ৰা আৰম্ভ কৰোঁ। আহক বন্ধুসকল, কথা এটা হ'ল নহয়, আমি ভাবিছিলোঁ এই 4টা আমি যাদৱ, কমল, তাৰপৰা এই দৌ আৰু এই ভাৰত যাম বুলি ভাবিছিলোঁ। এতিয়া এটা এটাকৈ আহি পেলাই আমাৰ লগত আকৌ মিংমাঙৰ নাম শুনি এই চাওক, এয়া পুষ্প আহি ওলালেহি। এই পুষ্প, তাৰপৰা এয়া আমাৰ ভাইটি চিকু। এই চিকু বুলি কোৱা দেখি খঙে উঠিছে নেকি। আমি গোটেইখনে মিংমাঙৰ নাম শুনি সিহঁতি ৰ'ব পৰা নাই। ইমান ধুনীয়া দৃশ্য হেনো, আমি এদিনো যোৱা নাই। আহকচোন, আমি আকৌ যাওঁ আমাৰ ভাইটিকেইটাৰ সৈতে। বন্ধুসকল, আপোনালোকে মিংমাঙৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আজি আমি এই লগৰ বন্ধু গোটেইখিনি ওলাইছোঁ, এই গাড়ী লৈ ওলাইছোঁ। এতিয়া আমি মিংমাং যাম, তাত চামগৈ। আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। আমি ভিডিঅ'টো আগুৱাই লৈ যাওঁ ব'লক। বন্ধুসকল, এতিয়া আমি মিংমাঙলৈ বুলি ওলাইছোঁ। ষ্টেণ্ড লৈ লৈছোঁ। আজি তাত কেনেকুৱা ভিডিঅ' হ'ব হিচাপ নাই। আজি দিনটোৰ কাৰণে ওলাইছোঁ, মুঠতে দিনটোৰ কাৰণে ওলাইছোঁ। পুষ্পা তাত গৈ কি কৰিম বুলি ভাবিছ? খানা চানা হ'ব, অকল খানাই হ'ব নি? অঁ, এনজয় নকওঁ নি? এনজয় হ'ব তাত আজি ভিতৰতে তাত কি কাম বুলি ভাবিছ? আজি ফুল এনজয় পুৰা। মই খালি নিৰামিষ খাই, ইহঁতে কি খাই খাব। আজি মুঠতে তাত ফুল এনজয় কৰিম। কি হ'ব কি কথা আমি ধৰিব নোৱাৰোঁ। আজি আমি আপোনালোকৰ ভিডিঅ'টো আগুৱাই লৈ যাওক, চাই যাওক, সম্পূৰ্ণৰূপে চাব। তাত গৈ ভাল ভাল দৃশ্য দেখিবলৈ পাব। আমি আগৰ ভিডিঅ'টো কণা নদীৰ ভিডিঅ' দেখিলোঁ, কিন্তু কণা নদীতকৈ তাত বেছি উন্নত পৰ্যায়ৰ ভিডিঅ' আছে। আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ ব'লক। এতিয়া আমি গাড়ীত উঠিবৰ কাৰণে চব ৰেডি আছোঁ। এতিয়া আমাৰ লগৰ গোটেইখিনি আহিছে। এতিয়া গাড়ীত আমি উঠি লওঁ, উঠি পেলাই এতিয়া ভিডিঅ'টো আগুৱাই লৈ যাওঁ। গাড়ীৰ ভিতৰত আছে। এতিয়া আমাৰ লগৰ গোটেইখিনি আহিছে। ৰাজীৱ দালৈ কেমেৰাটো আগবঢ়াই দিছোঁ। আমি আজি মিংমাঙলৈ আপোনালোকক প্ৰথমে কৈছোঁ, এই গাড়ীৰ ভিতৰত দৌৰে মই আগ চিটত বহি আছোঁ আৰু পিছত ইহঁতকেইটা বহি আছে। এই লগৰ কেইটামান দুটা আহি আছে। এইয়া চিকুৱে ভাৰতে আহি আছে। এই দুটা চাওক, সিহঁতি ফূৰ্তিত থাকিব পৰা নাই, মটৰ চাইকেল লৈ আহি আছে। চাওক এই হাত দাঙি চাওক, মেইন ৰাস্তাটো চাওক। এয়া আমি কণা নদী পাৰ হৈ পেলাই আহিলোঁ। মিংমাং জিন্দাবাদ। আহক, আমি মিংমাঙলৈ যাত্ৰা আৰম্ভ কৰি আহিছোঁ। এয়া আমি আহি মিংমাঙৰ যাত্ৰাপথত এয়া আনন্দ বাগান। আপোনালোকে হয়তো নাজানে, আনন্দ বাগান লখিমপুৰত এখন সুন্দৰ চাহ বাগান আছে। এয়া আনন্দ বাগান। আমি এই আনন্দ বাগানৰ ওচৰত আছোঁ। আপোনালোকে নাজানে, এখন ডাঙৰ চাহ বাগান, ব্ৰিটিছৰ দিনৰে এখন বাগান। এইখন আনন্দ বাগান। এই আনন্দ বাগান আমি ক্ৰছ কৰিছোঁ। এই আনন্দ বাগান মিংমাঙৰ যাত্ৰাপথত এই আনন্দ বাগান পাৰ হৈ আহিছোঁ। আনন্দ বাগানৰ চেণ্টাৰ এয়া চাওক, আনন্দ বাগানৰ দৃশ্য। এই আনন্দ বাগান ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাটৰ বাগানতকৈ এখন ধুনীয়া বাগান, আনন্দ বাগান। হয়তো নাম শুনিছে নাই নাজানো। আগতে অসমৰ ভিতৰত এইটো 3 নম্বৰ আছে এই বাগানখন চাহ উৎপাদনৰ ক্ষেত্ৰত। চাওকচোন, আমি এইবিলাক কথা গমেই নাপাওঁ। লখিমপুৰ জিলাতো যে ইমান ডাঙৰ এখন চাহ বাগান আছে, আনন্দ বাগান হেনো অসমৰ ভিতৰত 3 নম্বৰ ডাঙৰ চাহ বাগান। উৎপাদনৰ ক্ষেত্ৰত উইলিয়ামছন নগৰৰ নহয়, এইখন টাটা টি কোম্পানীৰ হয়। এইখন উইলিয়ামছন নগৰৰ বুলি ভাবিছিলোঁ, এতিয়া গম পাইছোঁ যে এখন টাটা টিৰ হয়। বহু ব্ৰিটিছৰ দিনতে প্ৰতিষ্ঠা হোৱা এখন চাহ বাগান। আপোনালোকক এই বাগানৰ বিষয়ে পিছত আকৌ এবাৰ জনাম এটা বেলেগ ভ্লগত। এতিয়া আমি বন্ধুসকল আহি গোগামুখ পোৱাৰ আগতে সোৱণশিৰি নদীৰ এখন দলঙত আমি উপবিষ্ট হৈছোঁ। আপোনালোকে প্ৰথমে নদীখন চাই লওক। কমল, নদীখন দেখুৱাই দিয়াচোন তুমি এবাৰ, ভালকৈ দেখুৱাই দিয়া। এই দৃশ্যটো আপোনালোকে চাওক এবাৰ। হাওৰা ব্ৰিজতকৈ বেছি ধুনীয়া। কলিকতা হাওৰা ব্ৰিজতকৈ বেছি ধুনীয়া দৃশ্য আপোনালোকে চাওক। আৰু সেই যে দৃশ্যটো দেখিছে, এইফালে দেখুৱাই দিয়া, সেয়া জংকী পানৈৰ ক্ষেত্ৰ বুলি কোৱা শুনিছোঁ। এয়া জংকী পানৈৰ ক্ষেত্ৰত আপোনালোকে দলংখনৰ দৃশ্যটো চাওক। প্ৰথমে দলংখনৰ দৃশ্যটো চাওক। হাওৰা ব্ৰিজতকৈ ধুনীয়া এক পৰিৱেশ আপোনালোকে চাওক। হৈয়া ৰেলৰ লাইন,
আপোনালোকে দেখিছে নিশ্চয় এইটো ৰেলৰ লাইন আৰু এই নদীৰ মাজত কি ধুনীয়া এক সুন্দৰ পৰিৱেশ এয়া চাওকচোন আপোনালোকে চাওক আপোনালোকে বন্ধুসকল লখিমপুৰ কিহৰ কাৰণে বিখ্যাত আপোনালোকে চাওক এয়া ৰেলৰ লাইন আৰু এই দৃশ্যটো চাওক এইটো জংকীপানৈৰ ক্ষেত্ৰ বুলি কয় সেই সেউজীয়া এই দ্বীপটো সেইটো জংকীপানৈৰ ক্ষেত্ৰ আৰু এই পাহাৰৰ দৃশ্যটো চাওক এই পাহাৰৰ দৃশ্যটো চাওক অৰুণাচল নিলগত অৰুণাচল প্ৰদেশ চাওকচোন আমাৰ লখিমপুৰখন কি ধুনীয়া এক পৰিৱেশ কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকে আপোন পাহৰা হৈ যাব আহক আপোনালোক লখিমপুৰলৈ আৰু চাওক লখিমপুৰৰ অপূৰ্ব সৌন্দৰ্য বন্ধুসকল আপোনালোকে এইটো এটা পৰিৱেশ চাওক আমি মিংমাংলৈ আহোঁতে মিংমাং জেগাটো ইমান ধুনীয়া ইয়াত পৰিৱেশ চাওক ইয়াত এটা কিমান সুন্দৰ পৰিৱেশ ইয়াত মোৰ এই লগৰখিনি আহি পেলাই পাৰি পৰিছেহি হা ইয়াত আমি ইয়াত চাই লওক আপোনালোকে চাই লওক ইয়াত কিমান ধুনীয়া সুন্দৰ পৰিৱেশ আছে ইয়াত বিভিন্ন ধৰণৰ ইয়াত মানুহ ফুৰিবলৈ আহিছে ইয়াত আগৰ পৰা ইয়াত বহুতখিনি মানুহ আছিলে হা ফুৰিবলৈ অহা পৰ্যটক আছে বহুতো আমি ইয়াত আহিতো মই নিজে পঢ়িলোঁ ইয়াততো আহি বহুত ভাল লাগিছে ইয়াত বহুত ধুনীয়া পৰিৱেশ আছে ইয়াত মোৰ লগৰখিনি আহিছে চাই লওক আপোনালোকে মোৰ লগৰজনটো গা ধুইছে ইয়াত শিলৰ মাজত আপোনালোকে ইমান ধুনীয়া উপভোগ কৰিব নাপাব আমি মিংমাঙৰ যিটো জেগালৈ আহি আছোঁ এতিয়া বৰ্তমান আজি ধুনীয়া ফূৰ্তি কৰিম ইয়াত আমি এনেকুৱা এটা পৰিৱেশত পাইছোঁহি ইয়াততো আমি উপভোগ কৰিমহে কিন্তু তাৰ আগতে কেনেকুৱা ভাল জেগাত উপভোগ কৰিছে মোৰ পেণ্ট তিতিয়া দেয় চাই লওক আপোনালোকে এয়া মোৰ পেণ্ট তিতিয়া দেয় গোটেই পানীৰ পৰিৱেশত আছোঁ ইয়াত ৰাজীৱ দা আহিব নোৱাৰা হ'ল ৰাজীৱ দা দেখুৱাই লৈছোঁ ইয়াত নদীৰ মাজত আমি ৰখি আছোঁ ৰাজীৱ দা আহিব নোৱাৰা হ'ল পেণ্ট কোচাই মই পেণ্ট তিতিয়া দেয় গোটেই ইয়াত ভাল পৰিৱেশত আছোঁহি আহি চাই লওক আঁতৰৰ পৰা মানুহে চাই আছে কিছুমান ইয়াত মানুহ ফুৰিবলৈ আহিছিলে ইয়াত বহুতো মানুহ আছে ইয়াত মোৰ লগত বিটু ক'ত গ'লে ভিতৰতে পানী মাজত শুই দিছে ইয়াত কিমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া ঠাণ্ডা জেগা ইয়াত ক'বলৈ আপোনালোকৰ বাকী নাই বিটু আহিছে বিটু পানীৰ মাজত শুই দিছে চাই লওক আপোনালোকে শিলৰ মাজত বিটুৱে শুই দিছে ইয়াত ডাঙৰ শিল আছে ইয়াত তেনেকুৱা ধৰণৰ আমাৰ পাহাৰীয়া পৰিৱেশ ক'তো দেখিব নাই অসমৰ আপোনালোকে লখিমপুৰলৈ এবাৰ আহক লখিমপুৰৰ গোগামুখ মিংমাং বুলি এটা জেগা আছে যিটো জেগাত আপোনালোকে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আছে ৰাজীৱ দা আহিব পৰা নাই চাই লওক কেনেকুৱাকৈ নদীৰ মাজত ৰাজীৱ দা আহিব পৰা নাই শিলৰ মাজে কেনেকৈ আহিছে ডুব মাৰি চাই লওক আপোনালোকে আমি বলক ভিডিঅ'টো আগুৱাই যাওঁ ইয়াতকৈ ভাল পৰিৱেশ আপোনালোকক দেখুৱাবলগীয়া আছে আমি এতিয়া যিটো জেগালৈ আহি আছোঁ মিংমাঙৰ ওপৰৰ পৰা পানী পৰি থকা অৰিজিনেল জেগাটো সেইটো জেগা আমি এতিয়াও গৈ পোৱাগৈ নাই এতিয়া আমি অলৰেডি পামগৈ তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাওক ধন্যবাদ ভিডিঅ'টো আগুৱাই নিয়ক বন্ধুসকল আপোনালোকে দেখিছে কিমান পাহাৰৰ মাজে আহি আছোঁ আজি মই লগৰজন আহিছে ভাগৰি পেলাই একেবাৰে ভাগৰি পেলাই সি কৈছে যাব নোৱাৰো নক'ব এতিয়া মই নিজে ভাগৰি গৈছে কিমান পাহাৰৰ মাজে আহি আছোঁ আপোনালোকক এটা বস্তু দেখুৱাবৰ কাৰণে আজি ইমান ধুনীয়া এটা বস্তু এই বস্তুটো দেখুৱাবৰ কাৰণে সেইটো হ'ল আপোনাৰ গোগামুখৰ মিংমাং তাতে হয় আপোনাৰ ৰামজখলা বুলি কয় আপোনালোকো আহিব বহুত ভাল জেগা বহুত কষ্ট কৰি আহি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকে আহিব অকণমান বিশেষ কষ্ট হ'ব আপোনাৰ বিশেষ টাইম নহয় আপোনাৰ 30 মিনিট বা 40 মিনিট টাইম লাগিব আপোনালোকে আহিব অকণমান কষ্ট হ'ব আমি আহি আছোঁ দেখিছে আপোনালোকে প্ৰায় খোজকাঢ়ি আহোঁতে 1 ঘণ্টা টাইম লাগি আছে হ'লেও খোজকাঢ়ি আহি আছোঁ আমাৰ পিছতো আহি আছে পুষ্প আহি আছে মোৰ লগৰ বন্ধু ৰাজীৱ দা আহি আছে ৰাজীৱ দাকতো চবেই চিনি পায় ৰাজীৱ দা আহি আছে আকৌ মটৰলৈ নামি গৈছোঁ ৰাজীৱ দাক চবেই চিনি পায় কিন্তু ভাগৰি গৈছেগৈ তথাপিতো হাৰ মানা নাই ৰাজীৱ দা কখন কিমান ইমান ধুনীয়া পাহাৰৰ লুংলুঙীয়া ৰাস্তাৰ মাজত এনেকুৱা লাগিছে যেন কিবা এটা এডভাঞ্চাৰ্ছ কামত আমি ওলাই আহিছোঁ চাওকচোন কি মনোমোহা দৃশ্য পাহাৰৰ লাহে একা বেকা ৰাস্তাৰে আমি আগবাঢ়িছোঁ মিংমাঙৰ গন্তব্যস্থানত বলক বন্ধুসকল যাওঁ আমি মিংমাঙৰ বলক আমি এতিয়া কেনেকুৱা ৰাস্তাৰ মাজে কেনেকুৱা আপোনালোকে পথ দেখিছে এইবিলাক কেনেকুৱা একা বেকা পথেৰে আমি আগবাঢ়ি আহিছোঁ কিন্তু হাৰ মানি দিয়া নাই এতিয়াও 10 কিলোমিটাৰ ৰাস্তা আছে আমি খোজকাঢ়ি আহি আছোঁ আমি আহি এতিয়া লগৰ কিজনা আমাৰ বন্ধুৰ লগে হেৰুৱাই দিছোঁ কিন্তু তথাপিতো আমি হাৰ মানি দিয়া নাই কিন্তু আমি বলক আগুৱাই যাওঁ ভিডিঅ'টো বন্ধুসকল আজি কথা কোৱাটো সীমা নাই
এতিয়া ৰাজীৱ দা আহি পেলাই ভাগৰি পাইছে ৰাজীৱ দাই কৈছে যে আৰু নাযাওঁ আগল নাযাওঁ বোলে একদম ভাগৰি পৰিছোঁ ৰাজীৱ দাই কৈছে সঁচাকৈ ভাগৰ লাগিছে প্ৰায় 3.5 কিলোমিটাৰ খোজকাঢ়িছোঁ আমি মূল ৰাস্তাত গাড়ী তাতে ৰখালোঁ ৰখাই পেলাই খোজকাঢ়ি আহিছোঁ কিন্তু এটা কথা ভাগৰটো এইকাৰণে মৰি গৈছে প্ৰাকৃতিক দৃশ্য দেখিলে আপোনালোক অনুপম প্ৰাকৃতিক দৃশ্য মই বৰ্ণনাব নোৱাৰোঁ উইলিয়াম ৱৰ্ডছত মহান কবি উইলিয়াম ৱৰ্ডছত প্ৰকৃতিৰ যি কবি আছিলে তেওঁ যদি এই দৃশ্য পালেহেঁতেন হয়তো পৃথিৱীৰ বিখ্যাত কবিতাটো আজি তেওঁ ৰচনা কৰিলেহেঁতেন কিন্তু আমি সাধাৰণ মনুষ্য আমি এইটো কৰিব নোৱাৰোঁ ভাগৰ লাগিছে কিন্তু প্ৰকৃতিৰ মাজত বিলীন হৈ পৰিছোঁ কোৱা আৰু তুমি কোৱা এতিয়া বিশেষকৈ কি কম মোৰ লগত আহিছে আমাৰ মৰমৰ খুৰা আহিছে মোৰ অতীজৰ পৰা চিনাকি মই ভিডিঅ' কৰোঁতে আগতে বহুত সহায় কৰিছিলে কৈছোঁ আগত এই খুৰা আহিছে লগত খুৰাই কৈছে আমি আগুৱাই যাম কিন্তু পিছ পৰি নিদিওঁ 3.5 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আহি পেলানি এতিয়াও ভাগৰি পৰা নাই খুৰা এতিয়া বিশেষকৈ ক'ব এই প্ৰকৃতিৰ বিষয়লৈ ইয়াতে বহুত ভাল লাগে আৰু আপোনালোকে ওপৰলৈ চাওক সিফালে অৰুণাচল প্ৰদেশ আৰু তাৰ অসমৰ পৰা য'ত আমি গাড়ী ৰাখিছোঁ তাৰ পৰা আমি 3.5 কিলোমিটাৰ আমি ভিতৰত যাব লাগে আৰু আমি তাতে ৰামজখলা পাম আৰু আমি এতিয়া ৰামজখলাৰ ওচৰত আছোঁ বেছি দূৰ নাই আৰু আমি তালৈ আগুৱাই যাম বুলি মোৰ ইচ্ছা আছে আৰু আপোনালোকে যদি যাব পৰা হয় নহয় বিশেষ নাজানো যাম বুলি ভাবিছোঁ কিন্তু খুৰা আগ্ৰহতে আমি যাম কিন্তু ইভাগে নাযাওঁ কিন্তু খুৰা আগ্ৰহ আছে না চাই লওঁ আগ্ৰহটোতো মোৰ ইয়াত যথেষ্ট আৰু তেনেকৈ আমি পাহাৰে পাখন্দৈ আৰু কি নদী আৰু প্ৰকৃতিৰ লগত আমাৰ মনটো একচুৱেলি বহুত একেবাৰে বহুত মোকামিলা আছে আৰু আমি ভাল পাওঁ প্ৰকৃতিক ভাল পাওঁ ইয়াৰ পক্ষী চৰাই চিৰিকটি সকলোবিলাকে আমাক চিনিও পায় আৰু তেওঁলোক চৰাইবিলাকৰ লগত আমি খেলিও থাকোঁ আৰু তেনেকৈ বিভিন্ন সৰু সৰু জন্তু আছে হাতীটো এতিয়া নাই বাৰু কিন্তু তেনেকৈ সৰু সুৰা গাহৰি হৰিণ তেনেকৈ অজস্ৰ ইয়াত আছে তেনেকৈ আৰু সেইবিলাক আমি দেখোঁ কেতিয়াবা আৰু তেখেতলোকক আমি একো নকৰোঁ আমি কেতিয়াও তেখেতলোকক বন্দুক বাৰুক লৈ বা তেনেকৈ আমি তেখেতলোকক আমি হানি কুচি নামাৰোঁ আৰু আমি খুব ভাল লাগে আৰু তেনেকৈ আহি থাকিবা আৰু নিশ্চয় এতিয়া আমি গম পাইছোঁ আমাৰ লগৰ বন্ধু গোটেইকেইজন আহিছে কিন্তু কোনো হাৰ মানি দিয়া নাই ইয়াত চবে এনজয় কৰিবৰ কাৰণে আহিছে ইয়াত কোনো হাৰ মানি দিয়া নাই আমি এতিয়াও যিটো জেগাত উপলব্ধ হ'ব বিচাৰিছোঁ সেইটো জেগা অলৰেডি পোৱাগৈ নাই হ'লেও আগত 2খন নৈ পাৰ হৈ আহিছোঁ আমি আমাৰ লগৰ কেইজন সাঁতুৰিব বিচাৰিছে ইয়াত অলপ সাঁতুৰি আছে আমি সাঁতোৰা পানীৰ মাজলৈ যাওঁ এয়া পানী অলৰেডি তিতি এদাই হৈ গৈছে দেখিছে নহয় আপোনালোকে তিতি গৈছে কিন্তু এতিয়াও আপোনাৰ লগৰ কেইজনে কোনো হাৰ মানি দিয়া নাই আমি লগৰ বন্ধু কেইজনৰ লগৰ ওচৰলৈ যাব বিচাৰিছোঁ মোৰ লগৰ কেইজন দেখিছে না পানী পাই পেলাই সাঁতুৰিব লৈছে ইয়াত ডাঙৰ শিলৰ মাজত ঠাইতে দম ঠাইতে ঠাইতে দ ইয়াত মই এতিয়া ভৰি দিছোঁ কিন্তু খোলা বোমা হৈ গৈছে মই ভৰি দুখ পাই গ'লোগৈ দুখ পোৱাৰ পিছতো এতিয়া শান্তি নাই মোৰ লগৰ কেইজনে মাতিছে ইয়াত এনজয় কৰিছে আজি ফুল এনজয় মোৰ লগৰ কেইজনে এনজয় কৰিছে আজি ব'লক সিহঁতৰ ওচৰত অকণমান জানি লওঁ মোৰ লগৰ কেইজনে সাঁতুৰি এনজয় কৰিছে আজি ইয়াত বহুত দ আছে এইকণত দ বিশেষকৈ ইয়াত দ শিৱলিংগ গোটেই কেনেকৈ আছে দেখিছেনে বাৰু শিৱলিংগৰ দৰে কেনেকৈ আছে কিন্তু বাই দিছে আপোনালোকে ধৰিব পাৰিছে মনৰ যিবিলাক ভাষা আপোনালোকৰ মনৰ ভাষা আপোনালোকৰ মনৰ ভাষাবিলাক ধৰিব পাৰিছে নিশ্চয় বিটো কেনেকৈ আছে দেখিছে পানীৰ তলত বৰফ উলিয়াব বিচাৰিছে কি হ'ব জানেনে এই শিৱলিংগত শিৱৰ কাৰণে বালি দিছে চাই লওক গৰমত থাকিব পৰা নাই ইমানেই গৰম আজি গৰমৰ মাজত আমি কেনেকৈ আছোঁ দেখিছেনে আপোনালোকে বিটোৱে বালি দিছে চাই লওক এটা ডুব গ'ল আমাৰ মৰমৰ চিকো ডুব গ'ল পানীৰ মাজত ডুব গৈছে কিন্তু আপোনালোকে চাই লওক আমাৰ মোৰ ভাইটি আমি ধুন মানুহ বুলিয়ে মাতোঁ আজি চাই লওক আপোনালোকে কিমান এনজয় কৰিছোঁ আজি বেয়াকৈ যদি কোনোবা এটা শব্দ কৈছে আপোনালোকে মাফ কৰি দিব কিমান ধুনীয়া এটা পৰিৱেশত আমি আছোঁ পানীৰ মাজত শুই আছে বিটো চাই লওক আপোনালোকে চাই লওক কেনেকুৱা পৰিৱেশত আছে আপোনালোকে চাই লওক কিমান ধুনীয়া এটা পৰিৱেশ আমি আহিছোঁ পাহাৰৰ পৰা পানী বৈ আহিছে ইয়াত বৰফৰ দৰে ঠাণ্ডা পানী দেখিছে আপোনালোকে কিমান ধুনীয়া এটা পৰিৱেশ আমি যিটো জেগাত অলৰেডি আহি আছোঁ সেইটো জেগা অলৰেডি পোৱাগৈ নাই কিন্তু ইয়াত বৰফৰ মাজত বৰফৰ বুলিয়ে ক'ব লাগিব
আইচলেণ্ডৰ দৰে ইয়াত বৰফ হ'ব নোৱাৰে, কিন্তু তথাপিতো পানীবিলাক ইমানেই ঠাণ্ডা, বৰফৰ মাজত থকা যেন লাগিছে ইয়াত। মোৰ লগৰ আজি বহুত আহিছে, মোৰ লগৰ বন্ধু আহিছে। এই পুষ্প আপোনালোকে খেল দেখিছে, পুষ্প হা এয়া দৌৰ দেখিছে। এয়া বন্ধুসকল, আজিতো ভাগৰি গ'লোঁ। আজি আমি যিটো জেগাত আহিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, সেইটো জেগা কেতিয়াও পোৱাটো অসম্ভৱ, কিন্তু আমি আহিব লাগিছিলে ৰাতিপুৱাই আহিলোঁ। দিনটো আজি জাৰ্ণি কৰি আছোঁ, জাৰ্ণি কৰি থাকিলেও অসম্ভৱ। মোৰ লগৰ কিমান কেইজন আহিছিলে চাওকচোন, কিন্তু গোটেইকেইজনৰ সফলটো বিফল হ'ল। কি হ'ব জানেনে আপোনালোকে? ইয়াত ইমান কষ্ট কৰি আহিলোঁ, ইমান দূৰলৈ আহিলোঁ, কিন্তু আজি আমি তাৰ পাবৰ কাৰণে বহুত অসম্ভৱ হৈ গ'ল। কিয়বা এতিয়া সন্ধিয়া টাইম হৈ গ'ল, আকৌ ঘৰলৈ যোৱাটো উভতি যোৱাটো সম্ভৱ নহয়। কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মোৰ লগৰ কেইজনে কিবা এটা ক'ব। হয়, আমি তালৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যাবগৈ নোৱাৰিলোঁ। কাৰণ কেলৈ ইয়াৰ পৰা মানে আপোনাৰ বহুত কিলোমিটাৰ হৈ যায়, বহুত কষ্ট হয়। কাৰণ কেলৈ পাহাৰত উঠিবলগীয়া হৈ যায় যে, সেইটো কাৰণে আমি যাবগৈ নোৱাৰিলোঁ। দেখুৱাম আপোনালোকৰ 2-3 দিনৰ পিছত আমি দেখুৱাম। আকৌ তাত নেক্সট জেগাত গৈ আছোঁ, আপোনালোকক দেখুৱাম। মোৰ লগৰ খুৰাই ক'ব, মোৰ লগত অহা খুৰাই ক'ব, ইয়াৰ পৰাতো বহুত দূৰ হয়, ইয়াৰ পৰা যোৱাটো আজি অসম্ভৱ। কাৰণ আমি ঘৰতো ঘূৰি যাব লাগিব, ঘৰত ঘূৰি যোৱাটোতো বাদেই দিছোঁ, কিন্তু ইয়াত ইমান অসম্ভৱ। কাৰণ সন্ধিয়া টাইম হৈ যাব, সন্ধিয়া টাইম হৈ যোৱাৰ লগে লগে ইয়াত কিছুমান প্ৰব্লেমে দেখা দিয়ে। কিন্তু খুৰাই কথাবিলাক ক'ব। হয়, এতিয়া আমাৰ সময়ৰ নাটনি, সময় আমাৰ বিশেষ এতিয়া আমাৰ হাতত নাই। বেছিছে বেছি আমাৰ 1 ঘণ্টামান সময় আছে। 1 ঘণ্টা আমি ঘূৰি যাওঁতে আমাক লাগিব। আৰু তোমালোকেতো লখিমপুৰ পাবগৈ লাগিব। গতিকে আমি ইয়াৰ পৰা আগবঢ়া আজি ভাল নহ'ব নেকি, যিহেতু তাৰমানে অহাটো আমাৰ অকণমান দেৰি হ'ল। আমি পৰৱৰ্তী আমি চেষ্টা কৰিম, আৰু আমি যাবৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। আৰু আমি ছাকচেছ হ'ম এদিন, যিহেতু ভূপেন হাজৰিকাই কৈছিলে, মা আমি অদিয়ালৈ যামেই। খগেন মহন্তই গাইছিলে নহয় জানো, মা আমি অদিয়ালৈ যামেই। গতিকে আমি গৈ চাম, গৈ দেখাম। হয় বন্ধুসকল, আজি মোৰ লগৰ কেইজনে উপায় নাপায় লাষ্টত ইয়াতোতো এটা সুন্দৰ পৰিৱেশ দেখিছে নহয় আপোনালোকৰ। শিলৰ মাজে মাজে ইয়াত মোৰ লগৰ কেইজনে এতিয়া খেলি আছে। ইয়াত শিলৰ মাজে মাজে ইয়াত কিমান ধুনীয়াকৈ এতিয়া লগৰ কেইজনে খেলি আছে দেখিছে নহয় আপোনালোকে নিশ্চয়। এয়া বন্ধুসকল, মোৰ লগৰ কেইজনে উপায় নাপায় লাষ্টত ইয়াতে খেলিবলগীয়া হৈছে। ইয়াত মোৰ লগৰ বন্ধু কেইজনে ইয়াতে খেলিছে। আমি কিন্তু যিটো জেগা পাবলগীয়া আছিলে আজি দেৰি হৈ গ'ল, দেৰি হৈ যোৱাৰ কাৰণে নাপালোঁ। ইয়াতে মোৰ লগৰ কেইজনে খেলিছে। আমি সেইটো জেগা পোৱাৰ বিষয়ে কি ক'বা বন্ধুসকল? এইটো জেগা পাবলৈ আমাৰ ধৰি লওক আৰু 1.5 ঘণ্টা সময় লাগিব। আমি এতিয়া এই অৱস্থা, কিন্তু এইটো আৰু দুজনে ক'ব, আপুনি লৈ লওক। তুমি ইয়াৰ বিষয়ে কি কয়? আমি তাত গৈ পাব কাৰণে বহুত সময় অতিক্ৰম কৰিবলগীয়া আছে, বহুত সময় লাগিব। আমি ঘৰলৈ ঘূৰি যাব লাগিব। তাৰ মানে একচুৱেলি আমি মিংমাঙৰ যিটো মানে ৰামজখলা সেইটোলৈ আহিছিলোঁ, কিন্তু বহুত দূৰ কাৰণে যাব এতিয়া প্ৰব্লেম হৈ গৈছে। আমি ইয়াৰ পৰাই উভতি যাব লাগিব। আমি নেক্সট বেলেগ এদিনা আহিম বুলি ভাবিছোঁ। দেখিছে আমাৰ দৌৰ কি ক'বা ইয়াৰ বিষয়ে? আমি বহুত দূৰ মিংমাং বুলি আহিছিলোঁ, কিন্তু মিংমাঙত যাব নোৱাৰিলোঁ। যাব নোৱাৰা কাৰণে আজি তুমি তাৰ বিষয়ে কি ক'বা? মই পানীৰ তলৰ পৰা আহিছোঁ দেই, পানী ওপৰত নাই। মই তলৰ পৰা আহিছোঁ, কিন্তু মই ভাবিছোঁ ইয়াৰ পৰা 1.5 ঘণ্টা বুলি কৈছে মানুহে, ৰাইজে কৈছে। আমি আগে পিছে গৈ পোৱা নাই নহয়, যাম বুলি ভাবিছিলোঁহে, কিন্তু এতিয়া যাব নোৱাৰোঁ। কিন্তু এটা ল'ৰা যাওঁ কৈ আছে, মইনো অকলে তাৰ লগত কেনেকৈ বাৰু সাহস নকৰোঁ দেই, ইমান হাবি কেনেকৈ যাম বাৰু। তাকে ভাবিছোঁ বেলেগ দিনা আহিম, যাম আৰু আপোনালোকো আহিব চাবহি এদিন দেই। হ'ব দিয়ক, আজিলৈ ভিডিঅ'টো আছিলে, ধন্যবাদ।